স্ক্ৰিনত দেখা এই ধুনীয়া মৰম লগা অভদ্ৰ ছোৱালীজনী হ'ল কৰিশ্মা নাথ। মই অভদ্ৰ কোৱাৰ মেইন কাৰণটো হ'ল কিনে আগতে মই এটা ভিডিঅ' আপলোড কৰিছিলোঁ এই অভদ্ৰ ছোৱালীজনীৰ নামত। তাতে কিছুমান অভদ্ৰৰ চামচাবিলাকে মোৰ কমেণ্ট বক্সত আহি কিনে কমেণ্ট কৰিছে মই নেকি নাগৰা নাম লৈ কিনে মই তুচ্ছতাচ্ছিল্য কৰিছোঁ। তুচ্ছতাচ্ছিল্য কৰিলে এই ধুনীয়া অভদ্ৰ মৰম লগা ছোৱালীজনী কৰিছে, কিয়নো পে 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 যিটো গানটো গাইছে এইটো নাগৰা নামৰ কোনটো অধ্যায়ত আছে দেখাওকচোন এবাৰ। কৰিশ্মা নাথ অকল অসভ্যই নহয়, তেওঁ এজন শিষ্টাচাৰ নজনা এজন ছোৱালী। কৰিশ্মা নাথৰ নিচিনা অভদ্ৰ ছোৱালীৰ সাধাৰণ জ্ঞানো নাই। যদি তেখেতৰ অকমানো সাধাৰণ জ্ঞান থাকিলে হয় ন, তেতিয়াহ'লে কমিটিৰ মানুহৰ লগত কেনেকুৱা ধৰণে বিহেভ কৰিব লাগে বা কেনেকুৱা ধৰণে কথা পাতিব লাগে এইখিনি হয়তো কমিটিত থকা মানুহবিলাকক অকণমান সন্মান দিয়া দৰকাৰ আছিলে। কিন্তু সেইখিনি নকৰি কিনে মাককে আকৌ ধমকি দিয়ে যে তই মনে মনে থাক, তই কি জানো এইবিলাক। এনেকুৱা ধৰণেৰে কমিটিসকলক ব্যৱহাৰ কৰিবলৈ সাহস কৰিব পাব লাগে, সেইটো কওকচোন। সমাজৰ মানুহবিলাকে যদি কৰিশ্মা নাথৰ নিচিনা ছোৱালী এজনীক ইমান ওপৰলৈ উঠাব পাৰে ন, তেতিয়াহ'লে নমাবলৈ ন 1 ছেকেণ্ড সময় নালাগে। গতিকে এইখিনি কথা কৰিশ্মা নাথৰ নিচিনা অভদ্ৰ ছোৱালীজনী জানি ৰখা দৰকাৰ। আৰু সেই কমিটিত থকা মানুহকেইটাই কেনেকুৱা ধৰণে বুজাইছিলে মই স্ক্ৰীনত দিছে, এবাৰ চাওকচোন আপোনালোকে। সৰু ছোৱালী বুলি তাইক অকণমান বুজালে, কাৰণ যিহেতুকে তাইৰ এটা ভৱিষ্যত এটা আছে, সেইখিনিৰ কাৰণে ধুনীয়াকৈ তাইক বুজাই ক'লে যে তুমি যিটো টাইমত আহিব লাগিছিল সেই টাইমটোত তুমি নাহিলা, পিছলৈ তেনেকুৱা নকৰিবা। এনেকৈ কোৱাৰ পিছত তাই অকণমান গাঁৱৰ খাই উঠিলে মাককো মানে অকণমান এই কিনাকুটিৰে এনেকৈ দিছে তই মনে মনে থাক, যাবি নে নাযাবি, আপোনালোকে দিবনে পইচা, দিম বুলি ভাবিছে নে নিদিম বুলি ভাবিছে, দিয়ে যদি দিয়ক, নিদিয়ে যদি নালাগে, সেই বুলি কৈ আৰু চকী এখন যিখন বহি আছিল চকীখন এটা ঠেকেচা মাৰি থৈ চকী বাগৰি গৈছে। গৈ মানে চাট মাৰি গৈ গাড়ীখনত উঠিব গৈছে। বৃদ্ধ মানুহ এজন আছিল, বুঢ়া মানুহ, তাৰমানে কৰিশ্মাক চাব আহিছে। সেই মানুহজনক খুন্দা মাৰি থৈ তাই গাড়ীত উঠি গ'ল। তো গাইজ চালান আপোনালোকে কমিটিত থকা মানুহকেইটাই কিমান ধুনীয়াকৈ বুজাইছে, কিন্তু সেই ধুনীয়াকৈ বুজাৰ একো গুৰুত্বই নিদিলে। কিয়নো অসভ্যকেইটা কেনেকৈ বুজিব কওকচোন। তেখেতে অলপমান নম্ৰ হোৱাটো দৰকাৰ, কিয়নো সৰু ছোৱালী, এজন মৰম লগা ছোৱালী, ক'ৰবাত তেনেকুৱা হ'বই পাৰে, সেই বুলিয়ে এনেকুৱাকৈ জাঙুৰ খাই উঠেনে। মানুহৰ চেহেৰা অকল বগা থাকিলে নহয়, মনটো অলপমান পবিত্ৰ হ'ব লাগে। গতিকে কৰিশ্মা নাথ নামৰ ছোৱালীজনীৰ মনটো ইমানেই বেয়া, যাৰ কাৰণে মানে কমিটিত থকা মানুহবিলাকৰ লগত এনেকুৱা ধৰণৰ বিহেভ কৰিব পালে। কৰিশ্মা নাথক লৈ কিনে মই আগতে এটা ভিডিঅ' বনাইছোঁ, তাতে কিছুমান চামচাই আহি কিনে ক'লে যে কৰিশ্মা নাথৰ বিষয়ে মই নেকি কিবা বেয়াকৈ কৈ আছোঁ। যদি বেয়াকৈ কৈ আছোঁ, আগতেও এই অভদ্ৰ ছোৱালীজনী সাংবাদিকৰ লগত কেনেধৰণে বিহেভ কৰিছে সকলোৱে আমি দেখা পাইছোঁ। কিন্তু তাৰে মাজতে আজি 1 মাহ হোৱা নাই আকৌ এটা ঘটনা কমিটিৰ মানুহৰ লগতে এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিছে। তেতিয়াহ'লে আপোনালোকে কওকচোন, সেই কৰিশ্মা নাথৰ নিচিনা অভদ্ৰ ছোৱালীজনী মূৰত কিবা আছে নে একোৱেই নাই কওকচোন। আকৌ কৰিশ্মা নাথে মিডিয়াৰ আগত এনে কৈ আছে সেই কমিটিত থকা মানুহবিলাকে নেকি ড্ৰিংক কৰিছে, ড্ৰিংক কৰি কিনে তেওঁক নেকি অসভ্যালি কৰিছে, যাৰ কাৰণে মানে কৰিশ্মা নাথে এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰি আছে। তেতিয়াহ'লে আপোনালোকে কওকচোন, মানিছোঁ ইয়াত কমিটিবিলাকে এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিছে, ঠিক আছে, কিন্তু সেইদিনা সাংবাদিকক যে এনেকুৱা ধৰণৰ ধমকি দিলে সেইটো বিষয়ে কৰিশ্মা নাথে একোতো ক্লিয়াৰিফিকেশ্যন দিয়া নাই। তেতিয়াহ'লে আপোনালোকে কওকচোন, সাংবাদিকে ভুল কৰে, কমিটিত থকা মানুহবিলাকে ড্ৰিংক কৰি কিনে তাৰ লগত অভদ্ৰামি কৰে, কৰিশ্মা নাথ একোৱে ভুল নকৰে। কৰিশ্মা নাথৰ নিচিনা অভদ্ৰ অসভ্য ছোৱালীজনীক লৈ কিনে আপোনালোকে কি ভাবে এবাৰ কমেণ্ট কৰি জনাওকচোন। আৰু এইটো ভিডিঅ' সকলোৱে এটা শ্বেয়াৰ কৰক, প্ৰতিজন মানুহে এটা শ্বেয়াৰ কৰক, যাতে কৰিশ্মা নাথৰ ওচৰত ভিডিঅ'টো যায় আৰু যাই কিনে তাৰ বিবেক বুদ্ধিটো অলপমান ঘূৰি আহে। কিয়নো সকলো সময়ত যে ৰাইজবিলাক নিৰ্দোষী এইটো নহয়, কেতিয়াবা নিজেও দোষী হয়, সেইটো নিজে মুখে স্বীকাৰ কৰিব লাগে। আৰু স্বীকাৰ কৰিবলৈ নিজৰ মাজত সাহস থাকিব লাগে। ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে সকলো ভিডিঅ'তে শ্বেয়াৰ কৰক। ধন্যবাদ সকলোকে, জয় অসম।